Hi guys, welcome to my Echa vlog. সকলোকে মই স্বাগতম জনাইছো। এইকেইদিন আপোনালোকে চাগে দেখিছে ইমান গৰম। সেই কাৰণে আজি আমাৰ পথাৰৰ সাইডে ওলাই আহিলো। ইয়াত ডাঙৰ এটা পুখুৰী আছে। তাত অলপ গাপা ধুম বুলি ভাবিছো আৰু ইয়াত গছৰ তলত বহি অলপ তিয়হ খাওঁ। এই তিয়হো লৈ আহিছো নিজৰ বাৰীৰ পৰা ছিঙি পেলাই। মই এই পুখুৰীটোত মানে গাঁৱৰ সকলোৱে মানে ইয়াত গা পা ধুই আহি ভাবিছো আজি ময়ো ধুওঁ। মই সাঁতুৰিব নাজানো, যিহেতু মোৰ লগত আছে কেইটামান, তেওঁলোকে শিকাই দিব মোক। তিয়হ কাটি আছোঁ মই এতিয়া। তিয়হৰ এটা গুণাগুণ আছে, পুখুৰীত যদি বেছিকৈ জোক থাকে বাকলিবোৰ পেলাই দিলে বোলে আপোনাৰ জোকে নাকামুৰে। সেইকাৰণে মই তিয়হটো বখলিয়াই পেলাই লৈ লৈছোঁ। আহক তেন্তে হ'লে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া খেতি চিজন বাৰু, সকলো মানুহ পথাৰতে আছে। এয়া তিয়হৰ বাকলিবোৰ, যিহেতু মই এতিয়া পুখুৰীত নামিম সেইকাৰণে ভাবিছোঁ জোকে কামুৰিব পাৰে। এনেও জোকলৈ মোৰ ভয় লাগে, সেইকাৰণে ভাবিছোঁ তিয়হৰ বাকলিখিনি পেলাই দিওঁ, জোক নাহে বোলে। আপোনালোকে যদি জোকলৈ কেতিয়াবা ভয় কৰে, পানীত নামিবলৈ কেতিয়াবা মন যায়, তেন্তে হ'লে আপোনালোকে এনেকৈ তিয়হৰ বাকলি পেলাই চাব পাৰে। গৰম দিনত পুখুৰীত গা ধুৱাই মজা বেলেগ। আমি গাঁৱলীয়া মানুহ, সেইকাৰণে পুখুৰীতে গা ধুওঁ। আপোনালোকে কোনোবা যদি নগাঁৱত বা চহৰত বাস কৰে তেনেকৈ এনেকুৱা ফিল নাপায়। সেইকাৰণে আপোনালোকে বহুত টকা খৰচ কৰি পেলাই একোলেণ্ড যাবলগীয়া হয়। আমি গাঁৱত বাস কৰোঁ, সেইকাৰণে আমাৰ ইয়াত গাঁৱত ডাঙৰ ডাঙৰ ফিচাৰী আছে, তাতে আমি গা ধুওঁ। আহক তেনেহ'লে এতিয়া গা পা ধুওঁ লগৰখিনিৰ লগত। যিহেতু মই সাঁতুৰিব নাজানো, সেইকাৰণে শিকি আছোঁ। বেছি দূৰ নহয় বাৰু, তবু ভয় লাগি আছে। অলপ আগত আছে দূৰ। নাজানো বাৰু, এয়া চব কি ধুনীয়াকৈ সাঁতুৰি আছে তেওঁলোকে। পানী বহুত দ, যিহেতু মই সাঁতুৰিব নাজানো। ইয়াক অকল লৈ গৈছো সেইটো কাৰণে পানী খাইছো। লৈ যা ধৰা, লৈ যা বহুত আপোনালোকে দেখিছে এতিয়া পুখুৰীটো ইমান দ, যিহেতু মই সাঁতুৰিব নাজানো, মোৰ ভয় লাগে। এওঁলোক দুজন যাব এতিয়া, এজন ডাঙৰ এজন সৰু। এতিয়া কোনজন বা ফাৰ্ষ্ট হয় তাকে চাওকচোন আপোনালোকে। আপোনালোকে এবাৰ যাব এতিয়া। এয়া চাওক, তেওঁলোকে গৈ আছে সমানত।
সৰুজন আহি আগফালে ডাঙৰজন হাৰি গ'ল তলে ওপৰ য'তে মাৰে ভৰি দুখন দাঙিব লাগে তেনেকৈ মই পানী নি আছো দেখিছে এইটো ভালকে নাজানে তাক এইফালে দলো আনি আছো মই তোমালোকে দেখিব পাইছে পানী খাই গৈছে বা আমি সাঁতুৰি উঠিলো এতিয়া সাঁতুৰি কেনেকুৱা লাগিলে ভাল লাগিল ন আহক তেন্তে এতিয়া কাটি থোৱা তিয়ঁহকেইটা খাওঁ আপোনালোকে দেখিলে মই তিয়ঁহৰ বাকলিকেইটা জোকৰ কাৰণে পুখুৰীত পানীত দি দিছোঁ আৰু যদি কেতিয়াবা মানুহৰ মুখেদি হওক বা গাৰ অন্য অংগত সোমায় তেন্তে হ'লে আপোনালোকে কুঁহিয়াৰ পাতটো আছে নহয় সেউজীয়া সেই পাতটো খুৱাব তেতিয়া আপোনাৰ জোকডাল বাহিৰ হৈ যাব পুখুৰীত যদি জোক বেছি থাকে তিয়ঁহৰ বাকলি দিব আহক তেন্তে হ'লে এতিয়া আমি কাটি থোৱা তিয়ঁহখিনি খাওঁ আৰু যদি আপোনাৰ গা ধোৱা ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আপোনালোকে লাইক কৰিব বেছি গৰম দিন বহুত গৰম সেইকাৰণে তিয়ঁহ খাই আছোঁ ভাল লাগিছে খাই গৰমত তিয়ঁহ খাই ভালেই লাগে শৰীৰটো ঠাণ্ডা হৈ গৈছে পুখুৰীত নামি আছিলোঁ পুখুৰীত নামিছোঁ এনে পুখুৰী পানী ঠাণ্ডাই লাগি আছে দেখোন তিয়ঁহ খালেহে ঠাণ্ডা হয় নেকি নাজানে এইবিলাক ক'বলৈ আমি জানো আমিতো পুখুৰী পানীত নামোতেতো শৰীৰ ঠাণ্ডা হ'ব আজি যদি আমাৰ ভিডিঅ'টো ভাল লাগিল চাই তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কৰিবলৈ নাপাহৰিব